আজি দিনটো বহুত ঠাণ্ডা আছিল তো বা আৰু আম্মাৰ লগত ৰ'দত বহি বহি ষ্টাৰ্ট কৰিলোঁ তাৰ পাছত গধূলি অকণমান ওলাই যাব লৈছোঁ বাৰ ঘৰতো যাম কিবা এটা বস্তু দিব আছে আৰু অকণমান শ্বপিং কৰিব আছে চ' মিষ্টাৰৰ লগত ওলালোঁ এয়া বাৰ ঘৰ পালোঁহে আহি কিনে ভাগিনক বস্তুটো দিলোঁ এইটো মই এটা ভ্লগত দেখাইছিলোঁ কি আনিছোঁ আৰু তাৰপাছত ৰাস্তাতে খালোঁ ম'ম' তাৰপাছত কিবা কিবি অকণমান শ্বপিং কৰিব আছে বাৰু সেইখিনি ল'ম লৈ এতিয়া আহি পালোঁ ঘৰ আহি দেখাই আছোঁ মানে বেবীৰ শ্বপিং এইখিনি বাৰ বেবী হ'বতো চ' ভাবিলোঁ যে কিবা অকণমান লৈ আহোঁ মই যিহেতুকে খুৰী হ'ম চ' মই এক্সাইটেড বেবীৰ কাৰণে আৰু মই কৈ আছোঁ যে মই খুৰী আম্মাই ভিডিঅ' বনাইছে বা মই জুই পুৱাই আছোঁ বায়ে আলু পুৰি আছিলে পোৰা আলু খাম আজি আৰু মই এয়া ভাতত লাগি গ'লোঁ আহিয়ে বাক বহি বহি আলুখিনি সানিব দিছোঁ আৰু মই ইয়াতে লাগি গৈছোঁ কাৰণ বহুত ঠাণ্ডা আপোনালোকৰ ফালেও ঠাণ্ডা পৰিছে নে জনাবচোন আৰু এয়া মই ভাত খালোঁ আজিলৈ এৰিছোঁ বাই বাই গুড নাইট